নমস্কাৰ সকলোৰে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই যিহেতু আপোনালোকৰ মাজত একেবাৰে নতুন তো আপোনালোকে মৰম আৰু আশীৰ্বাদ দি মোক আকোৱালি ল'ব আৰু মই এইকেইদিন ডেইলি শৰ্টছ আপলোড কৰি আছোঁ সেইকাৰণে লং ভিডিঅ' আপলোড কৰিব টাইম পোৱা নাই যিহেতু ভিডিঅ'বোৰ এডিট কৰিব লাগে আৰু মই নতুন ইমানো ভালকৈ নাজানো আপোনালোকৰ পৰা শিকিব লাগিব আৰু সেইকাৰণে ভাবিলোঁ আজি এটা লং ভিডিঅ' লৈ আহোঁ আপোনালোকৰ মাজলৈ হেয়াৰ কেয়াৰৰ টিপছ দিওঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মোৰ আমাৰ পণ্ডছ পাউডাৰ মানে পঞ্চি আমি দুজনী আজি যেহেতু পূজা আহি আছে ন তো প্ৰত্যেকজনী ছোৱালীয়ে নিজক অলপ ধুনীয়াকৈ সজাব বিচাৰে ইমান চুলিবোৰ বেয়া হৈ গৈছে ভাবিলোঁ চুলিৰ কাৰণে অলপ আজি কেয়াৰ লওঁ তো এয়া আমি জেতুকা ছিঙি আনিছোঁ ধুনীয়াকৈ চাওকচোন একদম ডাল এটা ছিঙি আনিছিলোঁ আৰু ডালটোৰ সেই গুৰটো ৰুই দিছোঁ বাৰু ঘৰত হোৱাকৈ যিহেতু বেলেগৰ ঘৰৰ পৰা বিচাৰি আনিব লাগে তো এতিয়া জেতুকাখিনি আমি ধুনীয়াকৈ এটা সৰু সৰু পাতবোৰ ছিঙি পেলাই পলিথিন এটাত ভৰাই লৈছোঁ তাৰপিছত এইখিনি মিক্সিত মাৰিম তাত আৰু কিবা কিবি দিম কি কয় গাইছ কষ্ট কৰি জেতুকা কিমান ওখ গছৰ পৰা এই ঢুকি নাপাওঁ এই বাৰীদি ছিঙি ছিঙি আনিছোঁ টানি টানি আৰু এইফালে এই দেখিছেনে জেতুকা খাবলৈ আহিছে ঘাঁহ খাব লাগে বুলি দেখিছে এইফালে জেতুকাখিনি ছিঙি অনাৰ পাছতে আমি দুইজনী গ'লোঁ আকৌ জবা ফুলৰ কলি আনিবৰ কাৰণে মানুহৰ ঘৰত নুসুধাকৈ মনে মনে জবা ফুলৰ কলি চুৰ কৰি আছে দেখিছেনে আমাৰ পঞ্চিয়ে এয়া জবা ফুলৰ কলি ছিঙি আছে আৰু ৰঙা জবা ফুলটোৰ কলি হ'ব লাগে তেতিয়া বেছি ভাল আৰু আমি পাতবোৰো দিছিলোঁ জবা ফুলৰ 1 minute later আপোনালোকে দেই মহানিম ছিঙি পেলাইছে দেখিছে হেয়াৰ কেয়াৰ কৰিবৰ কাৰণে কিমান কিমান কষ্ট কৰিবলগীয়া হয় একদম গছৰ ওপৰত উঠি ল'ম এতিয়া এইফালে মহানিম দিয়া পলিথিনটো দিয়া মহানিম ছিঙিবলৈ গৈ স্বৰ্গৰ পৰা এপাক নামি আহিছোঁ इसकी गारंटी मैं नहीं दे सकता আমি ল'লোঁ যোৱাকালিয়ে আজি ৰাতিপুৱা আহি পাইছেহি বহুত দূৰৰ পৰা পাৰ্চেল আহিছেতো চাওকচোন কেনেকুৱা লাগিছে ৰ'ব মই দেখাই আছোঁ দেই কেনেকুৱা লাগিছে ক'ব এইখন চাওক একদম কমলা লৈছোঁ কেনেকুৱা লাগিছে ক'বচোন ইয়াতে মই লৈছোঁ জবা ফুলৰ কলি মানে ৰঙা জবা ফুলটোৰ কলি হ'ব লাগে তাৰপাছতে ল'লোঁ মহানিম আৰু জেতুকা ধুনীয়াকৈ এইখিনি এতিয়া ধুই মেলি ল'লোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন চুলিখিনি বহুত বেছি ভাল হৈ থাকে মানে চিল্কি হয় এইখিনি বস্তু ধুনীয়াকৈ এতিয়া পেষ্ট বনাই ল'লোঁ এতিয়া এইখিনি লগাই আছোঁ মাতা মানে মামীয়ে লগাই দিব দেই চুলি দেখিছে ন অৱস্থা কি হৈ গৈছে মোৰ সৰু সৰু নোহোৱা গৈছে একদম আচলতে পূজাৰ কাৰণে ৰেডি আকৌ ইফালে মামী এতিয়া ধুনীয়াকৈ লগাই দিব মোৰ চুলিত ধুনীয়াকৈ লগাই দিওঁ ইমান ধুনীয়া বতাহ দিছে ন আজি বতৰটো পূজালৈকে চুলিখিনি ধুনীয়া হৈ যাওক আৰু দেই আপোনালোকে কোনে কোনে পূজাৰ কাৰণে কেনেকৈ কেনেকৈ তৈয়াৰী কৰিছে নিজক সজাবৰ কাৰণে কমেণ্ট কৰি জনাবচোন এইফালে আমাৰ বাইদেউ দেখিছেনে মোবাইল টিপি বহি আছে এইবিলাক পণ্ডছ পাউডাৰ চুলি যিহে অৱস্থা নোহোৱা হৈছে 1 minute later বোৱা হৈ গ'ল ধুনীয়াকৈ মামীয়ে আমাক দুইজনীকে লগাই দিছে এইফালে তাইকো ধুনীয়াকৈ লগাই দিছে ঘূৰি দিয়া এপাক চাওঁ এইফালে ধুনীয়াকৈ গোটেই চুলিখিনিতে লগাই দিছে আৰু মোকো ধুনীয়াকৈ লগাই দিছে তো আজি যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ পিছে এৰিছোঁ বাই